কবিতাৰ শিৰোনাম নৰিয়াত জীপাল জীৱন। দুৰ্ভাষত ভাহি আহে পিতাই অস্ফুট স্বৰ, পোনাকণ আইৰ টান আচোন। পলকৰ জড়তা আঁতৰাই হৈ পৰো কাৰোবাৰ দায়বদ্ধ পিতৃ অনুগত স্বামী। কেনেকৈ যাওঁ পিতাই সংসাৰৰ অজস্ৰ ভাৰ। দেউ কাকোবাই উৰি যায় নিশাচৰ পখী, হাতাম পুৰুষীয়া ঘৰখন নিজম পৰে। পিতাই কোজ উলিওৱা পিঠিত ব্যস্ততাৰ বোজা বাঢ়ে, চোতালৰ দাঁতিত কলপাত পৰে। ৰাতিবোৰ গভীৰ হয়, শলিতাৰ চাকিত দুলি দুলি আইৰ স্মৃতিবোৰ গুণগুৰি হৈ সৰে। বিচংখনৰ অহেতুক ব্যস্ততাবোৰ মোৰ এদিন হাউলি পৰে। উভতি নহা হয় ঘৰমুৱা পখী, জীৱন জীয়াৰ ধামখুমীয়াত উফৰি পৰে আদৰৰ মাত পুত্ৰ কন্যাৰ। গতানুগতিক ভৰসা আৰু আশ্বাসৰ প্ৰয়োজনত দুৰ্ভাষত ভাহি যায় অস্ফুট স্বৰ আৰু এটি সোণকণ। মোৰ বুকুত এটা অসুখ আহচোন। দুৰন্ত সময়ৰ সতে ব্যস্ত জীৱনবোৰ উভতি নাহে, প্ৰাপ্তিৰ প্ৰয়োজনত দায়বদ্ধ জীৱন। অপেক্ষাৰ আবেলি গধূলিবোৰক খামুচি মই নিশ্চল হৈ পৰি ৰওঁ, উপেক্ষিত অনুতপ্ত। বিচাৰি চাওঁ আইৰ শৰীৰী গোন্ধ, আই মোৰ আই। আদৰৰ আঁচলেৰে মোক আৱৰি ৰখা আইজনী, পিতাৰে নিঃকটীয়া মুখ। লৰালিৰ বুকুচাত সুখবোৰ বান্ধি পৰা পিতাই মোৰ। সকলো আৰম্ভণিৰে শেষ থাকে, শেষ থাকে। ময়ো আজি নৰিয়াত আই, তোৰ দৰে